বন্ধুবৰ্গ আজি আলোচনা কৰোঁ আহক কিডনিত পাথৰ হ'লে কি খাব লাগে আৰু কি খাব নালাগে। আমি সকলোৱে জ্ঞাত যে বৰ্তমান সময়ত কিডনিৰ বেমাৰৰ প্ৰকোপ দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে আৰু ইয়াৰ ভিতৰত অন্যতম হৈছে কিডনি ষ্টন বা বৃক্কৰ পাথৰ। বহু সময়ত দেখা যায় যেতিয়াই কিডনি ষ্টন ধৰাত পৰে ৰোগী নাৰ্ভাছ হোৱাৰ লগতে কি খাব কি নাখাব তাক লৈও বিমোৰত পৰে, লগতে চিন্তিতও হৈ পৰে। আজি এনেধৰণৰ কনফিউজনবোৰ আঁতৰ কৰাৰ লগতে কি খালে বৃক্কৰ পাথৰ বা কিডনি ষ্টনৰ দৰে আমনিদায়ক ৰোগৰ পৰা মুক্তি পাব পাৰি সেই উদ্দেশ্যলৈ আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। বন্ধুবৰ্গ আপোনালোকে চাই আছে হেল্ডি অসম চেনেলটি এতিয়াও যদি ছাবস্ক্ৰাইব কৰা নাই কৰি লওক, লগতে বেল আইকনটিও প্ৰেছ কৰি লওক যাতে নিত্য নতুন এনেধৰণৰ স্বাস্থ্যৰ লগত জড়িত হেল্থ টিপছবোৰ আপোনালোকে পাই থাকে। বৃক্কত পাথৰ বা মূত্ৰনলীত পাথৰ থাকিলে ৰোগীয়ে প্ৰচুৰ পৰিমাণে পানী পান কৰিব লাগে। আমি জানোৱে পানীয়ে কিডনিত পাথৰ হোৱাত বাধা দিয়ে। পৰাপক্ষত নাৰিকলৰ পানী সেৱন কৰাটো উত্তম, কিয়নো ইয়াত যথেষ্ট পৰিমাণে পটাছিয়াম আৰু মেগনেছিয়াম থাকে যিয়ে নেকি কিডনিত পাথৰ হোৱাত বাধা দিয়ে আৰু কিডনিও সুস্থ কৰি ৰাখে। শাক পাচলি বা ফল মূল যিবোৰত ভিটামিন বি কমপ্লেক্স বিশেষকৈ ভিটামিন B6 বেছি পৰিমাণে থাকে তেনেবোৰ সেৱন কৰক, কিয়নো এই ভিটামিন B6এ দেহত অক্সালিক এচিড ক্ষয় কৰি পাথৰ গঠন হোৱাত বাধা দিয়ে। কিডনিত পাথৰ বা মূত্ৰনলীত পাথৰ হোৱা ৰোগীয়ে নেমু বা নেমুৰ ৰস যিমান পাৰে সেৱন কৰক, কিয়নো নেমু হৈছে চাইট্ৰিক এচিডেৰে ভৰপূৰ এটি ফল আৰু এই এচিডে পটাছিয়াম অক্সিলেট প্ৰতিৰোধ কৰাৰ লগতে পাথৰী হোৱাত বাধা প্ৰদান কৰে। প্ৰচুৰ পৰিমাণে এনজাইমেৰে ভৰপূৰ আনাৰস খালেও ভাল ফল পোৱা যায়। পাথৰী হোৱা ৰোগীয়ে তৰমুজ খাব পাৰে, কিয়নো তৰমুজত যথেষ্ট পৰিমাণে পানী থকাৰ লগতে ইয়াত থাকে পটাছিয়াম যিয়ে নেকি কিডনি ষ্টন হোৱাত বাধা দিয়ে। আটাইতকৈ উত্তম আৰু অন্যতম একেবাৰে সহজলভ্য পাচলিবিধ হৈছে তিয়ঁহ, যাক নেচাৰেল ডায়েৰেটিক বুলিও কোৱা হয়। ইয়াত যথেষ্ট পৰিমাণে পানী আৰু পটাছিয়াম পোৱাৰ লগতে পোৱা যায় অনেক উপকাৰী ৰাসায়নিক তত্ত্ব যিয়ে নেকি পাথৰ সৃষ্টি হোৱাত বাধা দিয়াৰ লগতে পাথৰো বাহিৰ কৰাত যথেষ্ট সহায় কৰে। এতিয়া আহোঁ কি খাব নালাগে। শাকৰ ভিতৰত পালেং শাক আৰু মৰিচা শাক নাখাব। পৰ্যাপ্ত পৰিমাণে অক্সিলেট থকাৰ বাবে ক্ষতি কৰাটো স্বাভাৱিক। ঠিক তেনেদৰে ৰঙালাও, ফুলকবি, বেঙেনা আৰু মাছৰুম সেৱনৰ পৰা বিৰত থাকিব, কিয়নো ইউৰিক এচিড আৰু পিউৰিনেৰে এই পথ্য পূৰ্ণ আৰু কিডনিত ষ্টন গ্ৰ' হোৱাটো ই এটি কাৰক হ'ব পাৰে। ফলৰ ভিতৰত ষ্ট্ৰবেৰী, বাদাম বা কাজু বাদাম পৰিহাৰ কৰিব। মাছ মাংসৰ ভিতৰত ছাগলীৰ মাংস, কুকুৰাৰ মাংস একেবাৰে পৰিহাৰ কৰাৰ লগতে অন্য মাংসও কমাই খোৱাটো উত্তম। মাছ আৰু কণী কিডনিত ষ্টন থকা ৰোগীয়ে নোখোৱাটোৱে ভাল। সৰ্বশেষত এনে ৰোগীয়ে এই গৰমৰ দিনত কল্ড ড্ৰিংকছ বা অধিক নিমখ দি বা চেনি দিয়া ড্ৰিংকছ বা চৰ্বত সেৱনৰ পৰা বিৰত থাকিব। তেনে বন্ধুবৰ্গ ভিডিঅ'টি কেনে পালে কমেণ্টত জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব যাতে আপোনাৰ লগতে অন্যজনো ভিডিঅ'টিৰ দ্বাৰা উপকৃত হয়। ধন্যবাদ।